গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল আকৌ এটা পুনৰ ভিডিঅ' হৈতে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আমিও ভালে আছোঁ আৰু মই আজি ভিডিঅ'টো লৈ আহিছোঁ দেৱালী উপলক্ষে এটা ভিডিঅ' যাতে আপোনালোকৰ কম খৰচতে দেৱালী আপোনালোকে উদযাপন কৰিব পাৰে মই লৈ আহিছোঁ আজি মমবাতি কেনেদৰে আমি কম খৰচতে মমবাতি এইবাৰ দেৱালীত লগাম আৰু আপোনালোকেও লগাব ময়ো লগাম বুলি ভাবিছোঁ তেতিয়াহ'লে বলকচোন কিদৰে কেনেকৈ মই কম খৰচতে মমবাতি বনাওঁ হেয়াকে আজি আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ তেতিয়াহ'লে অকণমান পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া লাগিব আমাক চিচা গ্লাছ আৰু পানী আৰু কালাৰ লাগিব পানীটো আপোনালোকে ফুল নিদিব হাফকে দিব আমাক প্লাষ্টিকৰ গ্লাছ আপোনালোকৰ ঘৰটো প্লাষ্টিকৰ গ্লাছ আছে যেহেতু আপোনালোকৰ লৈ ল'ব আৰু এখন কেঁচি আৰু মই এতিয়া এনেকৈ কৰি কাটি দিম আৰু এতিয়া মই এনেদৰে কাটি দিছোঁ যিডোখৰ দৰকাৰ হয় সেইডোখৰহে ল'ম কাটি দিম এনেদৰে কৰি পিনে আপোনালোকে অকণমান এইটো কাটি দিব মাজতে এনেদৰে এটা ফুটা উলিয়াই দিব দেখিছে মই বাকিটা বনাই লৈছোঁ আৰু এনেদৰে মই 5টা কাটি লৈছোঁ আপোনালোকেও এনেদৰে কাটি ল'ব এনেদৰে আপোনালোকে হলিতা বনাই ল'ব মই বনাই লৈছোঁ আপোনালোকে ৰংটো এনেদৰে পানীত মিহলাই দিব আৰু এনেদৰে মই এতিয়া মিক্স কৰি দিছোঁ ভালদৰে মিক্স কৰি ল'ব আপোনালোকে কালাৰখিনি আৰু এতিয়া দিব লাগিব মিঠাতেল এনেদৰে মিঠাতেল মিক্স কৰি দিব এইটো এনেদৰে পানীত দি দিব লাহেকে দিব বেছি জোৰেকে নিদিব আৰু এনেদৰে মিঠাতেলটো ইয়াত লগাই দিব আৰু আপোনালোকৰ ওচৰত যদি ফুল আছে এনেদৰে ফুলটো দি দিব তেতিয়া বেছি ভাল লাগে আৰু দেখিবলৈ মোৰ এয়া কেণ্ডেল ৰেডি হৈ গৈছে দেখিছে ইমান ধুনীয়াকৈ জ্বলিছে আৰু মই ইয়াতে ফুল দি দিছোঁ দেখিবলৈ ধুনীয়া লাগিছে এইকেইটা কালাৰকেইটা অলপমান মানে হেৰি হৈ গৈছে গ্লাছটোৰ পৰা ধৰিব পৰা নাই আৰু তথাপিতো বহুত বেছি ধুনীয়া লাগিছে চাওকচোন মই লাইট অফ কৰি পিনে ভিডিঅ'টো কৰিছোঁ আপোনালোকেও এনেদৰে ঘৰত বনাই চাব সো দেখিলে আপোনালোকে ভিডিঅ'টো একেবাৰে মানে বনাবলৈ কেণ্ডেলকেইটা একেবাৰে সহজে হয় কোনো টান কাম নহয় আৰু সো আধা ঘণ্টা নালাগে চাগে পটককৈ বনি যাব আপোনালোকে এবাৰ দেৱালীত এনেদৰে বনাওঁ মোৰ দৰে মইতো এনেকেই লগাম আৰু তাৰ ভিডিঅ' দুটামান বনাম আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব আৰু যিসকল মোৰ চেনেলটো প্ৰথমবাৰ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু সকলোলৈ হেপী দেৱালী সো আকৌ এটা ভিডিঅ'ত লগ পাই আছোঁ